তেনেহ'লে মোৰ পুনৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চলি থকা বেমাৰৰ কাৰণে ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ কিন্তু আজি ভাবিলোঁ যে এটা ভিডিঅ' দিয়ে দিওঁ যদিও মই বৰ্তমান অসুস্থ গতিকে ইমান দিনে চলাই থকা মোৰ ৰিজনিঙৰ সিৰিজটো ভাবিছোঁ মই কণ্টিনিউ কৰোঁ তেনেহ'লে আজি চেপ্টাৰ 3 হ'ব নাম্বাৰ সিৰিজ তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তেনেহ'লে নাম্বাৰ সিৰিজ মানে এনেকুৱা বস্তু এনেকুৱা বুজায় যে আপোনালোকক কেইটামান নাম্বাৰ দিব ঠিক আছে ধৰক 1 2 3 4 তাৰপিছত এটা কুৱেশ্যন মাৰ্ক থাকিব এতিয়া আপুনি এইখিনি চাই ফেলে আপুনি কুৱেশ্যন মাৰ্কত কি হ'ব ক'ব লাগিব ইয়াৰ পৰা আমি ইজিলি ক'ব পাৰোঁ যে 1 ৰ পিছত 2 হৈছে 2 ৰ পিছত 3 হৈছে 3 ৰ পিছত 4 হৈছে 4 ৰ পিছত কি হ'ব 5 হ'ব কাৰণ 1 1 কৈ বাঢ়ি গৈছে কিন্তু এক্সামত ইমান ইজি নিদিবও পাৰে ঠিক আছে তেনেহ'লে এক্সামত দিয়া আমি অংকবোৰ কেনেদৰে কৰোঁ তাৰে ট্ৰিকবোৰ আমি চাওঁ আহক ধৰক ইয়াতে এক্সাম্পল 1 দিয়া আছে এক্সাম্পল 1 ত দিয়া আছে যে 11 17 23 29 35 41 47 53 এণ্ড কুৱেশ্যন মাৰ্ক এতিয়া আমি যদি লক্ষ্য কৰোঁ এতিয়া আমাৰ নাম্বাৰ সিৰিজ কৰাৰ এটাই টেকনিক হ'ল আমি পাৰ্থক্য উলিয়াব লাগে এই সংখ্যাবোৰৰ পাৰ্থক্য এইটোৱে এটা উপায় যেটো ট্ৰিক বুলি কয় এইটো এটা ট্ৰিক মানে আমি পাৰ্থক্য উলিয়াব লাগে আমি যদি পাৰ্থক্য উলিয়াও তেতিয়া আমাৰ অংকটো সহজ হৈ যায় এতিয়া চাওক 11 ৰ পিছত 17 17 ৰ পিছত 23 এতিয়া যদি আমি চাওঁ ইহঁতৰ মাজত পাৰ্থক্য কিমান 6 23 আৰু 17 পাৰ্থক্য কিমান 6 মানে 6 6 কৈ বাঢ়ি গৈছে তে আমি ইজিলি গম পালোঁ যে 53 পিছতো 6 কৈ বাঢ়িব তে 53 লগত যদি আমি 6 যোগ কৰি দিওঁ কিমান হয় 59 তে এনেদৰে আমি কৰিব লাগিব এতিয়া যদি আমি এক্সাম্পল 2 টো চাওঁ 18 আছে 15 আছে 12 ইয়াতে কমি গৈছে কিন্তু আমি ধৰিব পৰা নাই কিমানকৈ কমিছে ইয়াতে যদি আমি পাৰ্থক্য উলিয়াই চাওঁ 18 আৰু 15 3 কমিছে মাইনাছ দিছে মানে কমিছে 15 পৰা 12 3 কমিছে মানে আটাইবোৰতে 3 কমিছে একদম ইজি তে 3 পৰা আৰু 3 কমিলে কিমান হ'ব নেক্সট সংখ্যাটো হ'ব 0 গতিকে এইটো একেবাৰে ইজি আছিল ই অলপ মডাৰেট অলপ মাধ্যম টাইপৰ যদি দিয়ে কেনেকুৱা হ'ব পাৰে যে দিয়া আছে 2 3 5 9 17 33 65 এতিয়া আমি ডিফাৰেন্স উলিয়াই চাওঁ 2 আৰু 3 ডিফাৰেন্স কিমান 1 3 5 ৰ ডিফাৰেন্স 2 তাৰপিছত 5 9 ৰ ডিফাৰেন্স 4 17 9 ৰ ডিফাৰেন্স 8 মানে ইয়াৰ পৰা আমি কি দেখা পাইছোঁ চাওক ডিফাৰেন্সৰ পৰা আমি টেকনিকত উলিয়াব পাৰোঁ যে প্ৰথমতে ডিফাৰেন্স 1 হ'ল তাৰপিছত হ'ল ডিফাৰেন্স 2 তাৰপিছত হ'ল 4 মানে চাওক 2 2 গুণ 4 4 2 গুণ 8 1 2 গুণ 2 মানে 2 গুণকৈ বাঢ়ি গৈছে ডিফাৰেন্স কেইটা ঠিক আছে তে 32 আৰু 65 ৰ ডিফাৰেন্স হ'ল 32 তে নেক্সট ডিফাৰেন্স কিমান হ'ব অবভিয়াসলি 64 হ'ব তেনহলে নেক্সট সংখ্যাটো কিমান হ'ব 65 তকৈ 64 বেছি মানে কি আছে 4 9 6 6 12 এনসার হ'ব 1 to 9 এনেকৈ আমি কৰিব লাগিব এতিয়া যদি আমি এক্সাম্পল 2 লৈকে যাওঁ এক্সাম্পল 2 দিয়া আছে যে 2 8 26 62 122 আৰু 212 এতিয়া ইহঁতৰ ডিফাৰেন্স বুলি যদি চাওঁ 2 আৰু 8 ডিফাৰেন্স 6 18 36 60 90 তে ডিফাৰেন্সবোৰৰ মাজত কিবা সামঞ্জস্যতা পাইছে নেকি যদি পোৱা নাই আকৌ এবাৰ ডিফাৰেন্স উলিয়াওক যদি এইখিনিৰ পৰা আপুনি বুজি পোৱা নাই আৰু এবাৰ ডিফাৰেন্স উলিয়াওক ইজি হৈ যাব যদি এইখিনিৰ পৰা কিবা বুজি পাইছে তেতিয়া উলিয়াব পাৰে ক'ব লগা নাই যদি এইখিনিটো বুজি পোৱা নাই আৰু ডিফাৰেন্স উলিয়াওক ঠিক আছে মানে ডিফাৰেন্সৰ ওপৰত ডিফাৰেন্স মানে ইয়াতে এইটো বুজাইছে যে 8 আৰু 2 ৰ পাৰ্থক্য কিমান 6 26 আৰু 8 ৰ পাৰ্থক্য কিমান 18 ঠিক আছে 36 60 90 ঠিক আছে এতিয়া এইখিনিৰ পৰা যদি একো বুজি পোৱা নাই তেনেহলে এইবোৰৰ আৰু এটা পাৰ্থক্য উলিয়াওক যে 6 আৰু 18 পাৰ্থক্য কিমান 12 18 36 ৰ পাৰ্থক্য কিমান 18 18 36 ৰ 24 এতিয়া এইখিনি দেখাৰ পিছত পটককে আপোনাৰ মাথাত স্ট্ৰাইক কৰিব যে এইকেইটা দেখোন 6 গুণিতক 6 2 গুণ 12 এইটো হ'ল 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 তে নেক্সট পাৰ্থক্যটো কিমান হ'ব 6 6 গুণ 36 তে এইটো যদি 36 হয় এই সংখ্যাটো কিমান হ'ব 90 প্লাস 36 চাওক 2 plus 6 কৰিলে 8 হয় নে নাই 6 plus 32 কৰিলে 6 plus 12 কৰিলে 18 হয় নে নাই ঠিক তেনেদৰে 90 plus 36 কৰিলে আমি এই সংখ্যাটো পাম 90 plus 36 যদি কৰো 6 9 3 12 মানে ইয়াতে হ'ব 126 ঠিক আছে মানে এই সংখ্যাটো আৰু 212 ৰ পাৰ্থক্য হ'ল 126 তে এই সংখ্যাটো কেনেকৈ পাম তে আমি 212 আৰু 126 যোগ দিব লাগিব 212 আৰু 126 যদি যোগ দিও কিমান হ'ব 8 3 3 মানে এই সংখ্যাটো হ'ব 338 ঠিক আছে
বা যদি আপুনি এটা ষ্টেপ নকৰাকৈ কৰিব পাৰে যদি এইখিনি বুজি পাই মই দেখাই আছোঁ চাওক ইয়াতে কিমান আছে 6 মানে 6 গুণ 6 18 6 3 গুণ 18 পিছত 36 6 6 গুণ 36 60 6 10 গুণ 60 তাৰপিছত 90 6 15 গুণ 90 এতিয়া এটা আপোনাক টেকনিক দেখাইছোঁ চাওক 6 লগত 1 পূৰণ হৈছে নেক্সট কিমান পূৰণ হৈছে 3 মানে 2 বাঢ়ি গ'ল 3 পিছত কিমান পূৰণ হৈছে 4 মানে সৰি 3 পিছত কি পূৰণ হৈছে 6 মানে 3 বাঢ়ি গ'ল 6 পিছত কি পূৰণ হৈছে 10 মানে 4 বাঢ়ি গ'ল 10 পিছত কি পূৰণ হৈছে 15 মানে 5 বাঢ়ি গ'ল তে নেক্সট কি 6 বাঢ়িব তে 6 লগত পূৰণ হ'ব 21 তে 6 21 গুণ কিমান 126 চাওক এইখিনি যদি 126 দিওঁ হে কি আনসাৰ ওলাব 212 প্লাস 126 338 তো আপুনি যদি পটককৈ এইখিনিৰ পৰা আইডিয়া পায় তেতিয়াতো টেনশ্যন নাই কিন্তু কিছুমানৰ এক্সামৰ টেনশ্যনত আইডিয়া নাহিব পাৰে তেতিয়া আপুনি টেনশ্যন ল'ব নালাগে আৰু এবাৰ পাৰ্থক্যবিলাক পটককৈ একদম ইজিলি ওলাই যাব এনসাৰ তো পাৰ্থক্য উলিয়াওক যদি বুজি পোৱা নাই আৰু এবাৰ পাৰ্থক্য উলিয়াওক আপোনাৰ এনসাৰ ওলাই যাব এটা যদি অলপ কঠিন টাইপৰ দিয়ে আচ্ছা ওপৰৰ যোনটো আমাৰ অংক দিছিল সেইটো কেনেকৈ বনাইছিল এইটো চাওক এনেকৈ বনাইছিল কিন্তু আমি কিমান ইজিলি কৰি দিলোঁ বনাইছিল এনেকৈ 1 কিউব প্লাছ 1 2 কিউব প্লাছ 0 3 কিউব মাইনাছ 1 4 কিউব মাইনাছ 2 এতিয়া আপুনি যদি ডিফাৰেঞ্চ নুলিয়াকৈ কৰিব চাল হয় এইটো কেতিয়াও আইডিয়া লগাবই নোৱাৰিলে যে সি কি ভাবিছে কিউব কৰিছে পিছত এবাৰ প্লাছ তাৰপিছত প্লাছবোৰো কমি গৈ আছে তেও ইমান টান অংক এটা আমি যদি পাৰ্থক্য এনেকৈ উলিয়াও কিমান ইজিলি ওলাই যায় গতিকে এইটো সদায় মনত ৰাখিব একদম ইজি টেকনিকত কৰাৰ কাৰণে তাৰপিছত ইয়াতে এক্সাম্পল দিছে এতিয়া 0.5 তাৰপিছত দিছে 3 তাৰপিছত দিছে 12 তাৰপিছত দিছে 52 তাৰপিছত দিছে 265 ঠিক আছে তো এইটো অলপ কঠিনত পৰে যিবোৰ আমাৰ কঠিন থাকে সেইবোৰ আমি পাৰ্থক্য উলিয়াও কৰিব নোৱাৰো উপায় নাই তো সেইবোৰত আমি মাথা লগাবই লাগিব যে কি বা ট্ৰিক ঘটাইছে তো এক্সামত সচৰাচৰ কি হয় এইবোৰ কোৱেশ্যনে বহুত সময় খাই দিয়ে ৰিজনিঙৰ এইবোৰ কোৱেশ্যন ইগত লাগি আমি যদি মানে ধৰা পাৰা নাই এৰি দিয়া কাৰণ বহুত জ্ঞানী গুণী ব্যক্তিও কেতিয়াবা আইডিয়া নাপাবও পাৰে গতিকে কিন্তু আমাৰ ইগত লাগে আমি কৰিমে তো আমাৰ 10 মিনিটমান এটাতে খেদাই দিয়ে আপোনাৰ শেষ পাৰা জিকে কিছুমানো এৰি থৈ আহে গতিকে তেনেকুৱা নকৰিব বৰ বেছি 30 সেকেন্ড দিয়ক মাথাত ষ্ট্ৰাইক কৰিলে নকৰিলে এৰি থৈ এক নম্বৰহে যাব তো কঠিনটো আমি চাও কেনেকৈ ইয়াতে দিয়াই আছে একচুৱেলি যে 0.5 into 2 plus 2 0.5 into 2 মানে কিমান 1 plus 2 কৈ দিলে হ'ল 3 মানে নেক্সট সংখ্যাটো পালো নেক্সট 3 ৰ লগত কি কৰিছে 3 ৰ লগত 3 পূৰণ কৰি আৰু 3 যোগ দিছে তেতিয়া আমি পাম 12 ঠিক আছে 12 ৰ লগত নিশ্চয় আৰু 4 পূৰণ কৰি 4 যোগ দিলে কি হ'ব 52 মানে একে সংখ্যা পূৰণ একে সংখ্যা যোগ এইটো টেকনিকত কোৱেশ্যনটো দিছে তো এতিয়া কোৱেশ্যন কটা মানুহজনে কেনেকৈ কোৱেশ্যন কাটে তো যদি হাৰ্ডৰ ভিতৰত দিয়ে আপোনালোকে পাৰ্থক্য হাৰ্ড যদি আপোনালোকে এক্সামত টান পাইছে এৰি থৈ আহিব ক'ব লগা নাই ফাইণ্ড দ্য নেক্সট নাম্বাৰ এইটো ইজি আছে চাওক 13 17 19 23 29 এটা আপুনি ভাবিব পাৰে 13 আৰু 17 ডিফাৰেন্স 4 17 19 ডিফাৰেন্স 2 19 23 17 আৰু 4 এবাৰ ওলা 6 আচ্ছা ডিফাৰেন্স কেইটাটো মিলা নাই মানে ই কিবা ট্ৰিক কৰিছে মিলা নাই মানে ইয়াত কিবা ট্ৰিক কৰি দিছে তুমি ভালদৰে চালে গম পাও কিটা মৌলিক সংখ্যা হয় চাওক মৌলিক সংখ্যা শ্ৰেণী তে নেক্সট মৌলিক সংখ্যাটো কি হ'ব 31 তো এনেকা ট্ৰিকি কোৱেশ্যন আহিব পাৰে তাৰ পিছত চাও কি দিছে যে 3 5 9 15 23 33 3 পিছত 2 যোগ কৰি 5 হৈছে 5 ৰ পিছত 4 যোগ কৰি 9 হৈছে 9 ৰ পিছত 6 যোগ কৰিছে তাৰ পিছত ইয়াৰ পিছত 8 যোগ কৰিছে মানে যোগবোৰ বাঢ়ি যায় আছে 23 ত 10 যোগ কৰিছে তে 33 ত আমি কি যোগ কৰিম 12 যোগ কৰিম 33 ৰ যদি 12 যোগ কৰো কিমান হ'ব 45 12 পিছত 14 যোগ হ'ব 14 যোগ হলে কিমান হ'ব 59 আছে না নাই কেটো চাও মানে এনেকৈ হ'ব এতিয়া আমি যদি এইটো চাও লাষ্টটো চাও যে 2 2 2 2 4 12 48 ইয়াতে
ইয়াতে আমি প্ৰথম 2 চালে অলপ কনফিউজ লাগিব পাৰে যে দুবাৰ 2 দিল কিন্তু যদি আমি অলপ চকুটো ইফালে ফিৰাও তেতিয়া আমি দেখা পাম যে এইকেইটানো গুণত আছে মানে কিমান 4 3 গুণ 12 লিখিছেচোন তাৰপিছত 12 কিমান গুণ 12 4 গুণ 48 লিখিছেচোন আৰু 48 5 গুণ কিমান 240 তেন্তে 4 লগত 3 পূৰণ দিছিল তেনেহ'লে ইয়াৰ আগৰ 2 লগত কি পূৰণ দিব 2 পূৰণ দিব 2 গুণ 4 হৈছে তাৰ আগতো 2 থাকিব কাৰণ 2 লগত 1 পূৰণ দিলেহে 2 হয় বুজি পালে তে নেক্সট সংখ্যাটো কি হ'ব মানে 240 লগত আমি পূৰণ দিব লাগিব 6 240 লগত যদি আমি 6 পূৰণ দিওঁ 6 0 গুণ 0 6 4 24 4 7 থাকিল 2 6 গুণ 12 14 মানে হ'ব ইয়াত 1440 এতিয়া এক্সামত এনেকুৱা আহিব পাৰে যে ফাইণ্ড দ্য ৰং টাৰ্ম মানে আপোনাক কুৱেশ্যন মাৰ্ক নিদিবও পাৰে এনেকুৱা এটা সিৰিজ দিব ক'ব যে ইয়াৰ ভিতৰতে ফুল এটা সংখ্যা সোমাই আছে সেই সংখ্যাটো উলিওৱা 10 13 26 37 51 85 ইয়াৰ যদি পাৰ্থক্য উলিওৱা কিমান 3 ইয়াৰ পাৰ্থক্য উলিয়ালে 13 ইয়াৰ পাৰ্থক্য উলিয়ালে কিমান হয় 11 ইয়াৰ পাৰ্থক্য উলিয়ালে আৰু বাঢ়ি যায় কিমান হয় 14 তো অলপ কনফিউজিং টাইপৰ আছে নে নাই 3 পিছত আৰু 13 পাৰ্থক্য 13 পিছত আৰু 11 পাৰ্থক্য তো এনেকুৱা ধৰণৰ যদি দিয়ে পাৰ্থক্য কেইটা উল্টা পুল্টা হয় এবাৰ কমে এবাৰ বাঢ়ে তেতিয়া গম পাব যে ইয়াতে সিৰিজৰ ভিতৰত এটা সিৰিজ সোমাই আছে মানে দুটা নাম্বাৰ সিৰিজ সোমাই দিছে তেনেকুৱাত আমি এটা বাদ দি এটা চাব লাগে বুজি পাইছে তে 10 26 51 আমি চাওচোন কি হয় হেনেকে মিলে না নাই 10 26 এটা বাদ দি এটা চাই আছো 51 1 2 2 ইবাৰ ইয়াৰ পাৰ্থক্য চাও কিমান 16 ইবাৰ ইয়াৰ পাৰ্থক্য কিমান হল 25 ঠিক আছে তো ইয়াৰ নেক্সট sub 51 আচ্ছা 51 আৰু 51 1 সরি 122 নে 112 122 ঠিক আছে পাৰ্থক্যটো চাও 122 ৰ পৰা 51 গলে 1 71 তো ইয়াতে হ'ব 71 ঠিক আছে তো ইয়াৰ পৰা আমি এটা একো আইডিয়া পোৱা নাই তে নেক্সট সিৰিজটো চাও আৰু এটা সিৰিজ এক্সট্ৰাকে দিছে ন আমি হিটো চাও ঠিক আছে নেক্সট আৰু এটা সিৰিজ দিছে ন আমি হিটো চাও এতিয়া বাকি কেইটা কি হ'ব ধৰক যদি লওক 13 37 85 181 ঠিক আছে ইয়াৰ যদি আমি পাৰ্থক্য উলিয়াও 13 আৰু 37 ৰ পাৰ্থক্য কিমান 13 আৰু 37 ৰ পাৰ্থক্য হ'ল 24 37 আৰু 85 ৰ পাৰ্থক্য কিমান 37 আৰু 85 ৰ পাৰ্থক্য হ'ল 48 আপুনি চাব পাৰে 85 ৰ পৰা 37 গলে 15 ৰ পৰা 7 গলে কিমান হ'ব 15 ৰ পৰা 7 গলে 8 ইয়াতে 7 7 বনি গেল 4 40 ঠিক আছে 181 ৰ পৰা যদি 85 যায় তেতিয়া কিমান হ'ব এইটো পাৰ্থক্য 96 তো এতিয়া গম পালে সিৰিজটো কেনেকুৱা ধৰণে মিলাইছে মানে 24 2 গুণ 48 48 2 গুণ 96 ঠিক আছে গম পালো আমি মানে দুগুণ দুগুণৰ সিৰিজ হ'ব কিন্তু ইয়াতে কি আছে 16 তে 16 দুগুণ হ'ব লাগিছিল কি 32 এ হ'ব লাগিছিল তাইছত 32 দুগুণ কিমান হ'ব লাগিছিল 32 দুগুণ 64 এ হ'ব লাগিছিল তে এই দুটা সংখ্যা ভুল কিয় হৈছে কাৰ কাৰণে হৈছে তো এই দুটা সংখ্যা ভুল হৈছে ইহতৰ মাজৰ টাৰ্মটোৰ কাৰণে তে মাজত কি আছে 51 তে নিশ্চয় এই 51 টোৱে ভুল হৈ আছে তো 51 ৰ জায়গা যদি আমি 58 বহাই দিও তেতিয়া শুদ্ধ হৈ যাব চাও 58 বহালে কিমান হয় 26 আৰু 58 ৰ পাৰ্থক্য কিমান 8/2 6 2 আৰু 32 চাওক তে 16 ৰ পিছত 32 হ'ল নেক্সট 58 আৰু 2 1 2 ৰ পাৰ্থক্য চাও 1 2 2 58 12 ৰ পৰা 8 গল 4 ইয়াতে থাকিল 1 11 5 গেল সরি 12 ৰ 8 গেল 4 11
11 পৰা 5 গ'লে 6 64 ঠিকে আছে তে 16 ওলাল 32 ওলাল 64 এইটো গুণত আছে 16 2 গুণ 32 32 2 গুণ 64 মানে আমাৰ সংখ্যাটো ফুল আছিল 52 তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহি যাব পাৰে গতিকে এইবোৰ মনত ৰাখিব এতিয়া নাম্বাৰৰ গ'ল এতিয়া ABCD ৰো দিব পাৰে এলফাবেটিক আমাৰ এলফাবেটিক অৰ্ডাৰটো দিব পাৰে তো হেতু চাও কেনেকুৱা হ'ব পাৰে যে ইয়াতে দি আছে CFI FIL তো আমি যদি চা ABC CDE তাৰপিছত লিখিছে F ঠিক আছে F তাৰপিছত GH তাৰপিছত লিখিছে I মানে দুটা বাদ দি গৈছে ঠিক আছে এইটো আমি গম পালো তে FIL চাও FEF তাৰপিছত GH তাৰপিছত নেক্সটটো লিখিছে I R পিছত JK তাৰপিছত লিখিছে L ঠিক আছে মিলি আছে এতিয়ালৈকে কিন্তু JLQ টোত চাও আমি J এর পিছত কি ABCD FG হৈছে JKL দুটা বাদ দিব লাগিছিল কিন্তু এটা বাদ দি ডাইৰেক্ট L লিখিছে তাৰপিছত L এর পিছত কি হৈছে KL MNOP চাৰিটা বাদ দি কি লিখিছে তো এইটো অমিল হল নে নাই তো এই অমিলটোই মিছাৰি উলিয়াব দিছে একদম ইজি আছিল তাৰ পিছত আৰু এই ধৰণৰ আপোনালোকৰ কোৱেশ্চন আহিব পাৰে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এনেকুৱা ধৰণৰ ৰিপিটেড সিৰিজ BAB এনেকুৱা ধৰণৰ ৰিপিটেড সিৰিজ আহিব পাৰে BAB ডেশ B ডেশ B তো আপোনালোকে কনফিউজ হৈ যাব পাৰে যে কি হ'ব তো একচুয়ালি ইটো অলপ ইটো কনফিউজিং আছে দুইটা কৰিব নালাগে আমি নেক্সটটো চাও ঠিক আছে তো নেক্সটটো যদি আমি চাও ইটো কৰা টেকনিকটো কি কৰা টেকনিকটো হল যে ইকিটা মানে সুন্দৰকে ধুনিয়াকে মিলি থাকিব ধৰা এনেকুৱাকে যে এনেকুৱা ধৰা বা এনেকে থাকিব গটেকিটা বা এনেকে যাব বা মা এনেকে যাব মানে শুনি ভাল লাগিব তো এইটো সিৰিজ এতিয়া আমি মিলাব লাগিব ঠিক আছে তো আমি কেনেকে মিলাম তো আমি এনেকেও মিলাব পাৰো যে কেইটা সংখ্যা আছে চাওক ইয়াতে বা কেইটা লেটাৰ আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 তো 20টা আছে তো 20টাক আমি কেনেকে ভাগ কৰিব পাৰো 5 5 5 5ত ভাগ কৰিব পাৰো বা 4 4 4 4 4ত ভাগ কৰিব পাৰো কাৰণ শব্দকেইটা খুলা হ'ব লাগিব আৰু ধৰা ৰিপিট হ'ব লাগিব তে ৰিপিট হ'ব লাগিলে ইকিটা ভাগতে আমি ভাগ কৰিব লাগিব ঠিক আছে বা 10 10ও ভাগ কৰিব পাৰো কিন্তু ইমান ডাঙৰ নাহে ঠিক আছে 10 10 12 কি মান ভাগ কৰিব পাৰো 10 10 পাৰো আৰু আনো বা দুটা ভাগ কৰিলে বহুত হৈ যায় ইমান হেই নিদিয়ে তো আমি যদি চাৰিটা ভাগ কৰো এটা আছে H ডেশ T ডেশ ইয়াতে আমি এটা আস্তাই দিলো ভাগ হল তাৰপিছত L আহি গ'ল L ডেশ T ভাগ হল কিন্তু আমি যদি চাৰিটাত ভাগ কৰো মিলিল নেকি চাওক প্ৰথমটো আহিল H কিন্তু ইয়াৰে প্ৰথমটো L হে আহিল মই কি কৈছো মিলিব লাগিব মই কৈছো যে মিলিব লাগিব H ডেশ T ডেশ হলে ইয়াতো H ডেশ T ডেশ বা H T কিবা এনেকুৱা থাকিব লাগিব তো ইয়াৰে প্ৰথমটো H ইয়াৰে প্ৰথমটো L মানে আমি চাৰিটাত ভাগ কৰিব নোৱাৰো তেতিয়া আমি পাঁচটাত ভাগ কৰি চাও যে H ডেশ T ডেশ L নেক্সট খালি ঠাই আছে 1 2 3 4 L এটা মিলিছে না নাই অলপ চাওকচোন ইয়াতো লাষ্টত L আছে ইয়াতো লাষ্টত L আছে ইয়াতে আগত L আছে তে খালি ঠাইত কি হ'ব H হ'ব নে নাই তাৰপিছত H ৰ পিছত কি আছে T আছে নে নাই তে ইয়াতেও T হ'ব তাৰপিছত কি আছে H T ডেশ L এতিয়াও গম পোৱা নাই H T ডেশ L ইখিনিলৈকে এনেকুৱাই হৈ আছে তাৰ পিছত ইয়াতে গম পালো যে চাওক H T তাৰপিছত ইখিনিত কি হ'ব T ডেশৰ জাগাত M বহিল M মানে ইয়াতো ডেশৰ জাগাত M হ'ব ইয়াতো ডেশৰ জাগাত M হ'ব আৰু ইয়াতে H T ডেশ L আছিল নাই মানে M L হ'ব তে ইয়াতো গম পালো H T M L তো এনেকুৱাকে কৰিব পাৰো আমি ভাগ কৰি বা অন্য এটা টেকনিকটো কৰিব পাৰো যে ভাগ নকৰাকেও আমি কৰিব পাৰো যে আমি ভাগ কৰি নলও ইমান টাইম খৰচ নকৰো সিধা চাম যে আমি ইয়াতে কি আছে
যিবিলাক ধৰা অলপ বেছি ডাঙৰ সংখ্যা একেলগে লিখা আছে সেইবোৰৰ পৰা আমি আইডিয়া ল'ব পাৰোঁ ধৰা LST STT আৰু TT একেলগে লিখা আছে তে এইবোৰৰ পৰা আমি আইডিয়া পালোঁ যে Hৰ লগত ডাবল T হয় পালোঁ আইডিয়া তে ইয়াতে ডাবল T আছে মানে কি ইয়াৰ আগত H হ'ব ঠিক আছে তাৰপিছত ইয়াতে চাৰিটা সংখ্যা হৈ গ'ল না নাই LSTT মানে ইয়াতেও LST আছে মানে নেক্সটটো কি হ'ব নেক্সটটো T হ'ব ঠিক আছে তো LSTT ডেছ LSTTM আচ্ছা মানে TT ৰ পিছত M বহে ইয়াতে আমি M বহাই দিম এটা তে আমি গম পালোঁ যে LSTTM এতেও হ'ব LSTTML আচ্ছা তে ইয়াতে কি হ'ব HTT আছিল গম পাওঁ তে ইয়াতে হ'ব HTT ইয়াতে কি গম পালোঁ HTTML হয় তে ইয়াতে খালি ঠাইত কি হ'ব HTTML তো আমি চাৰিটা বা পাঁচটা ভাগ নকৰিলেও হৈ যায় আমি এনেকৈ গম পালোঁ যে চাওক কি হ'ল HTTML শুনাত ভাল শুনিলে নাই মানে HTTML কে বাৰে বাৰে লিখি আছে মই যেনেকৈ কৈছিলোঁ বা এনেকৈ লিখি থাকিব পাৰে মা তো এইটোৱে কিন্তু আমি এনসাৰত HTTML লিখিব নালাগিব আমি এনসাৰত লিখিব লাগিব যে খালী স্থানত আমি কি বহালোঁ খালী স্থানত আমি ইয়াতে প্ৰথমতে T বহালোঁ তাৰপিছত ইয়াতে M বহালোঁ ইয়াতে H বহালোঁ আৰু M বহালোঁ মানে কি TMHMT মানে এইটো TMHMTLM তো এইটো হ'ব অপশ্যন তো এইটো এনেকৈ কৰে তো আজিৰ কাৰণে এইখিনিয়ে আছিল মই অনতিপলমে অহা কেইদিনমানৰ ভিতৰতে মই নেক্সট ভিডিঅ'টো লৈ আহিম তেনেহ'লে আজিলৈ সামৰিছোঁ ধন্যবাদ